নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। SCERTৰ যিটো ষ্টেট কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিঙৰ আণ্ডাৰত যিটো DLED কোৰ্চ হয় তাৰ কথা ক'বলৈ গৈছোঁ। যোৱাবাৰ এণ্ট্ৰেঞ্চ দিছিলোঁ মই, আৰু দেখিছে ইয়াতে মই 50 নম্বৰত আছোঁ। আৰু কাট অফ বুলি ক'বলৈ গ'লে ডাইৰেক্ট ধৰিব নোৱাৰি কিমান কাট অফ আহে, কিন্তু ইয়াতে আমাৰ হায়েষ্ট পাইছিলে 149 পাইছিলে, আৰু মই 50 নম্বৰত আছোঁ। চাই ল'ব আপোনালোকে কিমান পাইছোঁ। মই ভাবোঁ যে নাম্বাৰটো 100+ থাকিলে ভাল হয়, মানে ছিট পাবলৈ ভাল, আৰু 100+ থাকিলে নিশ্চিন্ত মানে ক'ব পাৰি যে DLEDত ছিট পাবই। আৰু গতিকে আপোনালোকে চেষ্টা কৰিব 100+ মাৰ্কছ পাবৰ কাৰণে। আৰু ইমানো টান কুৱেশ্যন নাহে, যিখিনি আমি জেনেৰেলি পঢ়ি থাকোঁ, মেথছ হওক, কিবা হওক, ইংলিছ গ্ৰামাৰ হওক, এছামিছ আছে, জেনেৰেল নলেজ অলপ আহে, সেনেকুৱাখিনি আপোনালোকে পঢ়ি থাকক এতিয়া। আৰু মই ভাবোঁ চবৰে 100+ মাৰ্কছ আহিব, আৰু 100+ মাৰ্কছ আহে যদি, তেতিয়াহ'লে আপোনালোকে নিশ্চিন্ত থাকক, DLEDত আপোনালোকে ছিট পাবই। নাপাবও পাৰে যদি বহুত বেছি প্ৰতিযোগিতামূলক হৈ যায় পৰীক্ষাখিনি বা পৰীক্ষাটো, তেতিয়াহ'লে পোৱাৰ চান্স নাথাকিব। কিন্তু 100+ থাকিলে মই ভাবোঁ নিশ্চিন্ত মানে আপোনালোকে পাবই। গতিকে ভালদৰে থাকক, আপোনালোকে পঢ়ি থাকক, ঘৰতে থাকক। আজিলৈ বাই বাই। আৰু কিবা যদি DLED সম্পৰ্কে কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে সুধিব, মই যিমান পাৰোঁ ক'বলৈ চেষ্টা কৰিম। আজিলৈ বাই বাই।